আজি 5 সেপ্টেম্বৰ 5 সেপ্টেম্বৰ না 5 অক্টোবৰ আচ্ছা আজি 5 অক্টোবৰ এই 5 অক্টোবৰ আমাৰ আন্দোলনৰ ধাৰাবাহিক যি কাৰ্যসূচী এই 5 অক্টোবৰত আমাৰ অৱস্থান ধৰ্মঘট আছিল। ইয়াৰ পিছত আমাৰ 9 অক্টোবৰ তাৰিখে আমাৰ গোটেই পৰিষদীয় সমষ্টিত বিটিডি অঞ্চলৰ 40টাকৈ পৰিষদীয় সমষ্টিত আমাৰ বাইক ৰেলীৰে আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিম। তাৰপিছত 13 অক্টোবৰ তাৰিখে আমাৰ গোটেই বিটিডি অঞ্চলৰ প্ৰতিটো পৰিষদীয় সমষ্টিত আমাৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত আমাৰ জিলাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত আমি সমদল উলিয়াই প্ৰতিবাদী সমদল উলিয়াই আমি প্ৰতিবাদ সাব্যস্ত কৰিম। ইয়াৰ পিছতো যদি চৰকাৰে আমাৰ এই সমস্যাসমূহক লৈ আমাৰ এই দাবীসমূহক লৈ যদি চৰকাৰে আমাৰ লগত অৱৰোহ সুৰক্ষা সমিতিৰ লগত যদি আলোচনাত মিলিত নহয় তেতিয়ালৈকে আমি অসম চৰকাৰক কৈছোঁ যে অহা 20 অক্টোবৰ তাৰিখে আমি দিছপুৰ চলো দিছপুৰ ঘেৰাও কাৰ্যসূচী আমাৰ আছে। তেতিয়া কিন্তু যি এই দিছপুৰ ঘেৰাও আমাৰ কাৰ্যসূচী এই কাৰ্যসূচীত আমাৰ বিটিডি অঞ্চলত 22 লক্ষ অৱৰোহ জনসাধাৰণে অংশগ্ৰহণ কৰিব। ইতিমধ্যে আমাক সকলো ৰাইজে আমাক প্ৰতিশ্ৰুতি দিছেই যে যেতিয়ালৈকে আমাৰ সমস্যা সমাধান নহয় তেতিয়ালৈকে আমি এই দিছপুৰ আমি ঘেৰাও কৰি থাকিম। তেতিয়ালৈকে কিন্তু তাৰ পৰা কিন্তু কোনো মন্ত্ৰী বা কোনো MLA বা বিধায়ক তাৰ পৰা ওলাই আহিব নোৱাৰিব। যেতিয়া BTR চুক্তি হৈছিল সেই BTR চুক্তিৰ সময়ত আমি অৱৰোহ সুৰক্ষা সমিতি অসমে বিটিডি অঞ্চলত আমি বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচীৰে আমি প্ৰতিবাদ জনাইছিলোঁ। আমি অসম চৰকাৰক কৈছিলোঁ যে BTR চুক্তিৰ আগমুহূৰ্তত বিটিডিত বসবাস কৰা সকলো অৱৰোহ জনগোষ্ঠীয় ৰাইজৰ সকলো সমস্যাসমূহ সমাধান কৰিব লাগে। কিন্তু আমাৰ এই দাবীক তেওঁলোকে নস্যাৎ কৰি ততাতৈয়াকৈ BTR চুক্তিখন স্বাক্ষৰ কৰিলে আৰু BTR চুক্তি স্বাক্ষৰ কৰাৰ পিছত যেতিয়া এই কোকৰাঝাৰত ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আহ্বান জনাই তেওঁলোকে যেতিয়া বিজয় উৎসৱ পাতিছিল সেই বিজয় উৎসৱৰ সময়ত আমি অৱৰোহ সুৰক্ষা সমিতিয়ে অসম বন্ধ দিছিলোঁ আৰু এই অসম বন্ধ দিয়াৰ পৰিপ্ৰেক্ষিতত তেতিয়া বাধ্য হৈ অসম চৰকাৰে আমাৰ লগত আলোচনাত বহিছিল আৰু সেই সময়ত আমাক প্ৰতিশ্ৰুতি দিছিল যে BTR চুক্তিৰ ৰূপায়ণৰ আগমুহূৰ্তত বিটিডি অঞ্চলত বসবাস কৰা সকলো অৱৰোহ ৰাইজৰ যিসমূহ সমস্যা আছে এই সমস্যাসমূহ সমাধান কৰা যাব আৰু বিটিডি অঞ্চলৰ যিসমূহ অৱৰোহ জনগোষ্ঠীয় সংগঠন আছে এই সংগঠনসমূহক লগত লৈ আনকি আমাৰ এনেকুৱা এটা প্ৰতিশ্ৰুতি দিছিল যে BPF আৰু বৰ্তমানৰ EPPLৰ সভাপতি তেতিয়াৰ এপছুৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াক আমাৰ সন্মুখত বহাই লৈ এই সমস্যাসমূহ সমাধান কৰিব। আমি তেতিয়া তেওঁলোকৰ কথাত আমি আশ্বস্ত হৈ অসম বন্ধ উঠাই লৈছিলোঁ। কিন্তু তেওঁলোকে সেই প্ৰতিশ্ৰুতি আমাক দিয়া প্ৰতিশ্ৰুতি আজি ৰক্ষা নকৰি ততাতৈয়াকৈ যোৱা 25 ছেপ্টেম্বৰ তাৰিখে তেওঁলোকে BTR চুক্তিখন ৰূপায়ণ কৰিবলৈ আগবাঢ়িলে। আমি এই BTR চুক্তি ৰূপায়ণ কৰাৰ কাৰণেই ইয়াৰ বিৰোধিতা কৰি অৱৰোহ সুৰক্ষা সমিতি অসমে আমি বিটিডি অঞ্চলত আজি 25 ছেপ্টেম্বৰ তাৰিখৰ পৰা আমি প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছোঁ। প্ৰতিবাদী কাৰ্যসূচী চলাই আছোঁ। আমাৰ এই আন্দোলন তেতিয়ালৈকে চলিব যেতিয়ালৈকে বিটিডিত বসবাস কৰা সকলো অৱৰোহ জনগোষ্ঠীয় ৰাইজৰ যিসমূহ সমস্যা আছে সেই সমস্যা সমাধান নকৰে, যেতিয়ালৈকে ভূমিৰ অধিকাৰ প্ৰদান কৰা নহয়, যেতিয়ালৈকে ভাষাৰ অধিকাৰ প্ৰদান কৰা নহয়, যেতিয়ালৈকে ৰাজনৈতিক অধিকাৰ প্ৰদান কৰা নহয়। আমি কৈছোঁ যে যেতিয়ালৈকে বিটিডি অঞ্চলত বসবাস কৰা 22 লক্ষ অৱৰোহ জনসাধাৰণেই যেতিয়ালৈকে সাংবিধানিক ৰক্ষা কৱচ নাপায় তেতিয়ালৈকে আমাৰ এই সংগ্ৰাম চলি থাকিব আৰু এই সংগ্ৰাম আজিতকৈ আৰু বেছি ভয়াৱহ হ'ব। এই সংগ্ৰামৰ পৰিপ্ৰেক্ষিতত যদি কেতিয়াবা কিবা অপ্ৰীতিকৰ ঘটনা ঘটিবলগীয়া হয় তেতিয়াহ'লে ইয়াৰ কাৰণে অৱৰোহ সুৰক্ষা সমিতি কেতিয়াও দায়ী নহয়। আমি অসম চৰকাৰক সাৱধান কৰি দিছোঁ যদি এই অপ্ৰীতিকৰ পৰিৱেশ বা অপ্ৰীতিকৰ ঘটনাৰ যদি সৃষ্টি হয় ইয়াৰ কাৰণে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ দায়ী হ'ব। BTR চুক্তি বাতিল করো, BTR চুক্তি বাতিল করো। হিমন্ত বিশ্ব শর্মা মুর্দাবাদ, হিমন্ত বিশ্ব শর্মা মুর্দাবাদ, সর্বানন্দ সোনোয়াল মুর্দাবাদ, সর্বানন্দ সোনোয়াল মুর্দাবাদ। বিজেপি সরকার গো ব্যাক, বিজেপি সরকার গো ব্যাক।